Hi friends, welcome to my YouTube channel Raji Mirror. দেখিছে মই হাতত খৰি লৈ আহিছোঁ। আজি আমাৰ এটা প্ৰীতি ভোজ আছে। এখন মিটিং হ'ব আৰু প্ৰীতি ভোজ অৰুণাচলৰ পাহাৰ দাঁতি কিনাৰত। গতিকে মোৰ লগত থাকক আজি ভিডিঅ'টো। এয়া আমাৰ বৰ জ্যেষ্ঠ অতিকে জ্যেষ্ঠ সন্মানীয় আমাৰ নগেন কোঁৱৰ নগেন শইকীয়া খুৰা দুইজন। তো আজি আমাৰ জ্যেষ্ঠ সাংবাদিক আছে ভুৱন শইকীয়া। আজি কি হ'ব ইয়াত? আজি গহপুৰ জিলা সাংবাদিক সন্থাৰ এক্সিকিউটিভ এখন আছে আৰু সমান্তৰালকৈ গহপুৰ জিলা সাংবাদিক সন্থাৰ যিসকল বিষয়ববীয়া সদস্য আছে তেওঁলোকক এটা প্ৰীতি ভোজ হ'ব। প্ৰীতি ভোজ হয়, মানে অৰুণাচলৰ মনোৰম লোকেশ্যনত নহয় জানো? অলপ পৰিৱেশটো অলপ সদায় যিটো অসমত থকা হয় নেচাৰেল প্লেছত আহি আৰু ব্যতিক্ৰমীভাৱে মিটিং এখন লগতে খোৱা বোৱা হ'ব। গোটেই বন্ধুসকল এটা পৰিৱেশ। আৰু আমাৰ যিসকল আজি আমাৰ সাংবাদিক বন্ধুসকলৰ অৱস্থাটো আপোনালোকে দেখিলে হাঁহি উঠিব। পিকনিক খাবলৈ অহা নামত তেওঁলোকৰ অৱস্থা চাওক। পলাশ ফুকন আহিছে, নিউজ 18ত কৰে লাইভ নহয় ভিডিঅ' বনাই আছোঁ। ভিডিঅ'ত কি ক'ব পলাশে? হয়, আহিছোঁ, ভাল লাগিছে, একদম সুন্দৰ দুটুকু খৰি আনিছে, একদম ইজি চিষ্টেম। আৰু দুজন আহি আছে, মুন গগৈ আহিছে, দুইজন ৰ'ব। মুন গগৈ ঘৰত এনেকৈ কাম কৰি পাইছেনে বাৰু? পাইছোঁ, নিশ্চয় পাইছোঁ। আৰু এইটো অমৰ আমাৰ নৱজিত আছে, কথা পাতিম। অমৰ বাচন বৰ্তন লৈ আহিছে, একদম পিকনিক ফালিম বুলি আহিছে। আৰু হেমন্ত আহিছে খৰি লৈ। আৰু নৱজিত শইকীয়া আছিল, নৱজিত শইকীয়া কেনি গ'ল? নিউজ লাইভৰ আমাৰ সাংবাদিক গহপুৰৰ নৱজিত শইকীয়া আপোনালোকে চিনি পায়। আহিছোঁ, আমি এটা বেলেগ স্থানলৈ আহিছোঁ। উদ্দেশ্য দুটা, এটা প্ৰথম হ'ল আমাৰ এখন মিটিং আছে আৰু দ্বিতীয় হ'ল ইয়াত এটা প্ৰীতিভোজ আছে। আৰু বিশেষকৈ এই ভিডিঅ'টো য'তে আপলোড নকৰক কিয় সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। নিশ্চয় ধন্যবাদ। গতিকে বন্ধুসকল, আজি প্ৰাকৃতিক পৰিৱেশৰ মাজত অৰুণাচলৰ পাহাৰৰ দাঁতিত এটা প্ৰীতিভোজ হ'ব। আৰু ভাস্কৰ আছে, আমাৰ ভাস্কৰ অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ ভিয়া আছে। ভাস্কৰ ভিয়া আজি কি ক'ব? এই লোকেশ্যন আপুনি চিলেক্ট কৰিছে কিন্তু? মই চিলেক্ট কৰিছিলোঁ, এদিন আহিছিলোঁ ফেমিলি লৈ পেলাই, বৰ ভাল লাগিলে পৰিৱেশটো। সেইকাৰণে সকলো সতীৰ্থ গ'লোঁ গহপুৰ জিলা সাংবাদিক সন্থাৰ। তাতে আমি এটা খানা খাম, একেলগে প্ৰীতিভোজ, আৰু দ্বিতীয়তে এখন সভাও কৰিম। আমাৰ কাৰ্যকৰী সভা এখন হ'বলগীয়া হৈ আছে, গতিকে সেই উপলক্ষে আজি অহা হ'ল। গতিকে আপোনালোকে কেনেকুৱা দেখিছে নাজানো, কিন্তু পৰিৱেশটো সঁচাকৈ এটা মনোমোহা। নদী বৈ আছে কিনাৰত, ইফালে পাহাৰ, ইফালে আপোনাৰ এটা সমতল জেগা আৰু বাঁহৰ বিভিন্ন কটেজ বনাই থোৱা আছে। এনেকুৱা পৰিৱেশত নিশ্চয় আজি দিনটো কটাম বুলি ভাবিছোঁ। আজি যিহেতু সাংবাদিকসকল আহিছে, গতিকে চবেই মোবাইলৰ হাতে ভিডিঅ' কৰাত কোনো পিছ পৰি নাথাকে, কাৰণ চব সাংবাদিক মানুহ, চবেই এইবিলাক কৰিয়ে থাকে। গতিকে ভিডিঅ'টো আমাৰ প্ৰণৱজ্যোতি আছে, প্ৰণৱজ্যোতি লাইভ 7 চিষ্টাৰ প্ৰণৱ, সকলোৱে দেখি থাকে। অলপ পোহৰ এইফালে আহিলে ভাল হ'ব। কেনেকুৱা লাগিছে? তোমাৰ নতুন ৰস ল'ব আজি আহি আছে ন? খুব ধুনীয়া লাগিছে। আচলতে আমি বহুদিনৰ বিৰতিৰ পিছত গহপুৰৰ পৰা অৰুণাচল অভিমুখে আহিলোঁ। এটা আচলতে গহপুৰ জিলা সাংবাদিক সন্থাৰ এখন মিটিং আছে আৰু খুব এটা সুন্দৰ নেচাৰেল পৰিৱেশত ওপৰৰ পৰা নামি আহি আপোনালোকে দেখিলে যে কাষেদি আচলতে নদী বৈ আছে, পাহাৰৰ কাষত নদীৰ সুন্দৰ শব্দ, আৰু তাৰ কাষত এনেদৰে প্ৰাকৃতিক পৰিৱেশত থকা কিছু ঘৰ। গতিকে বন্ধুসকল, যদি আপোনালোকে অৰুণাচল আহে, অৰুণাচলৰ কিনাৰ এই পাহাৰৰ জুৰি যি বৈ আছে পানী, কুলু সুন্দৰ পৰিৱেশ এটা পাব। এয়া দেখিছেনে? আপোনাৰ মানে ধুনীয়াকৈ পৰিয়ালসহ আহি বা আত্মীয় কুটুম্বক লগত লৈ আহি আপুনি সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত ইয়াত ধুনীয়াকৈ খাব। ওপৰলৈ সেয়া যিটো নেশ্যনেল হাইৱে অৰুণাচললৈ যায়, ওপৰলৈ মই দেখুৱাই আছোঁ, সেইটো 4 লেন হয়, যায়গৈ। তাৰ নিচেই তললৈ এয়া এটা জেগা। ইয়াত তেওঁলোকে অৰুণাচলৰ আজিকালি বিভিন্ন মানুহে কি কৰে, সৰু এনেকৈ পিকনিক স্পট বনাইছে, সৰু সকলোৱে আহি পেলাই ইয়াত এনেকৈ খাব পৰাকৈ। পাহাৰবিলাক এতিয়া অৱহেলিত হৈ থকা নাই আৰু, পাহাৰ হৈ থকা নাই। গতিকে যেতিয়াই মন যায় ইয়াত আহি আপুনি পৰিয়ালসহ বন্ধুবৰ্গক লৈ আনন্দ ফূৰ্তি কৰিবৰ কাৰণে বৰ ধুনীয়া পজিশ্যন আজিকালি বনাই দিছে অৰুণাচলৰ, বিশেষকৈ অৰুণাচলৰ মানুহে।
ये है ये जो पिकनिक स्पॉट का मैडम है, ओपिनियन लेना चाहूँगा। नमस्ते आप सभी को ना, यहाँ में आज आप लोग जो ये मेरा ये पिकनिक स्पॉट का नाम है अबोतानी कम रेस्टोरेंट पिकनिक स्पॉट ना। तो आप लोग जो मेरा तरफ से आप लोग को हम बोल रहे हैं कि आप लोग जितना हो सकेगा कहीं छोटा मोटा प्रोग्राम होने से भी मेरा यहाँ में आप लोग सब जो याद करके आइए। और यहाँ में आज आया है आप सभी को मेरे और मेरे पति और मेरा परिवार ना, हम सब की ओर से, मेरे स्टाफ सबका ओर से हम हार्दिक शुभकामनाएं के साथ आप सभी को हम जो स्वागत करता है। প্ৰিয় বন্ধুসকল, এই এনেধৰণে আজি এই পিকনিক স্পটত আজি আমি মিটিং কৰিলোঁ আৰু সাংবাদিক বন্ধুসকলে ইয়াত মিটিং কৰিলে আৰু সেই উদ্দেশ্য অহা হৈছিল। ইতিমধ্যে খানা ৰেডি হৈ গ'ল, খাব পৰা হৈ গৈছে। যিহেতু এটা যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি আজি এটা এয়া দালি, মই দালি দেখুৱাইছোঁ, দালি ইতিমধ্যে দালি হৈ গৈছে আৰু মাংসও হৈ গৈছে, হাঁহৰ মাংস। তাতো ভাত বনাই থকা হৈছে, চাউল সিজোৱা হৈছে। গতিকে এইখন এখন ধুনীয়া এটা প্লেচ, ৰেষ্টুৰেণ্ট টাইপৰ। ইয়াত আহিব আপোনালোক যদি সময় পায়। অৰুণাচল ৰাজগড় গেটৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত্ব আহিব লাগিব। নিজান পৰিৱেশত, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি আপোনালোকে ইয়াত সময়খিনি পাৰ কৰিব পাৰিব। আমাৰ মেইনলি এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা হ'ল, কেতবোৰ সিদ্ধান্ত ইয়াত গ্ৰহণ কৰা হ'ল আৰু সেই উদ্দেশ্যে আজি এই ব্লগটো বনালোঁ, আপোনালোকলৈ বুলি আগবঢ়ালোঁ।